তো গাইজ আজি আমাৰ শেষৰটো দিন হয়। আজি আমাৰ ৰাতি 8:30 বজাৰ ফ্লাইট আছে। আমি এতিয়া ওলালোঁ দিনটোৰ কাৰণে বেংগলৰ চহৰখন চাম। আজি বহুত বেয়াও লাগিছে কিন্তু বহুত ভালো লাগিছে। এটা স্মৃতি ৰৈ গ'ল যে আজি কৰ্ণাটকা বা তামিলনাডু এনেকুৱা ধৰণৰ চহৰত আমি ঘূৰিলোঁ বেংগলৰ। তো আজি বেংগলৰ চহৰখন চাম। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজি দিনটো য'ত য'ত যাওঁ যি কৰোঁ গোটেইখিনি দেখাম আৰু ফ্লাইটত কেনেকুৱা লাগে গোটেইখিনি ক'ম। চ' চাই থাকিব। তো গাইজ আজি ব্লগটো কিন্তু বহুত বেছি নহ'ল, কিন্তু আৰম্ভণি কৰিছিলোঁ ব্লগটো বহুত কিবা কিবি দেখুৱাম বুলি, কিন্তু দেখুৱাটো নহ'ল। সেইকাৰণে কাৰণ টিপু চুলতান বুলি এঠাইত গ'লোঁ আৰু ঠাইডোখৰত আমি যিহেতু মাইচুৰত আছিলোঁ, মাইচুৰৰ পৰা টিপু চুলতান আহি পালোঁ। আহি পাই কিনে বেছি সময় নালাগিল, ইয়াতে অলপ বজাৰ কৰিলোঁ বেংগালোৰ টাউনত। কৰি কিনে এতিয়া আমি বাংগালোৰ এয়াৰপৰ্ট আহি পালোঁ। সেইকাৰণে আজি ক'তো মানে ভিডিঅ' শ্বুটিং কৰা নহ'ল, ক'তো আপোনালোকক দেখুৱাও নহ'ল। তো এতিয়া যিমানখিনি পাৰোঁ এতিয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাব তাৰ বেংগালোৰ এয়াৰপৰ্টত কেনেকুৱা ধৰণে কি বস্তু দেখা পোৱা যায় অলপ ঘূৰিম। যিহেতু আমাৰ ফ্লাইট বহুত দেৰিকৈ আছে, আমি অলপ সোনকালে আহি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ মোৰ লগত যিকেইজন মানে আমাৰ সতীৰ্থ আহিছিল সেই সতীৰ্থসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতলোকৰ আহি কেনেকুৱা লাগিল বা বেংগলোৰ চাই কেনেকুৱা লাগিল, ভাল লাগিলে নে বেয়া লাগিলে, কেনেকুৱা কাৰ কি অপিনিয়ন সেইখিনি জানিবলৈ চেষ্টা কৰিম। মোৰ লগত এতিয়া দুটা কাপিল আছে, গায়ত্ৰী আৰু দুলাল। তো ইহঁতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিল। উঠিলোঁ আমাৰ মজা লাগিছে। এতিয়া আৰু বেংগলোৰতে ভ্ৰমণ কৰিলে কেনেকুৱা লাগিল? এতিয়া আমাৰ যাবলৈ হ'ল, আমি আকৌ গুৱাহাটীলৈ যাম। ইয়াত ঘূৰি কিনে বহুত ভাল লাগিলে, বহুত ধুনীয়া ঠাই। हिंदी में बात करके आप असम में भी जाकर हिंदी में ही बात करेंगे हम लोग। আচলতে কি যে পুৰা মানে আমাৰ ইহঁতে পুৰা হিন্দীত কথা পাতেতো। গাড়ীটো কেনেকুৱা লাগিল, কি চালা কোৱা? बहुत अच्छा लगा हमें, बहुत अच्छा। নিজাম বাই আছে, নিজাম বাইৰ পৰা জানিব বিচাৰিম নিজাম বাই কেনেকুৱা লাগিলে ইয়াতে ট্ৰিপটোত আপোনাৰ মন্তব্যটো কওক। ভালে লাগিছে, কিন্তু এতিয়া ঘৰত যোৱাৰ প্ৰস্তুতি চলাই আছে। ৱেডিং চেডিং ৰেডি কি জেগা চালা, ক'ত গ'লা? বহুত জেগা চাইছোঁ, উটি চাইছোঁ, তাৰপিছত মহীশূৰ চাইছোঁ, বেংগলোৰ চিটি কিছু ঠাই চাইছোঁ, নোচোৱা ঠাই নাই। খুব ভাল লাগিছে, কিন্তু অলপ কষ্ট হয় আৰু এইবিলাকত। অলপতো কষ্ট হ'বই ন, অলপ দূৰৰ পৰা আহিছে যিহেতু হেৰি হোৱা নিজৰ মানে মানুহজনকো এৰি থৈ আছে, ল'ৰা ছোৱালীক এৰি থৈ আছে, সেইকাৰণে অকণমান দুখ লাগিছে, নলগা নহয়। আমাৰ লগত আমাৰ সতীৰ্থ আছে নীলমণি ভাই, কেনেকুৱা লাগিল কোৱা? ভাল লাগিছে। বেংগলোৰ আহিলা? ভাল লাগিছে। নীলমণি ভাই কোৱা, ভাল লাগিছে, কি চালা আজি? ভাল লাগিছে। কেনেকুৱা লাগিল, কি চালা? বস্তুৱে চালোঁ, মানে বৰ্ণনা কৰিব নোৱাৰা কিছুমান বস্তু আৰু। তো গাইজ আমাৰ লগত কৃষ্ণ মেডাম আছে, কৃষ্ণ মেডামৰ পৰা আমি জানিব বিচাৰিম কেনেকুৱা লাগিল আজি ট্ৰিপটোৱে। আমি এইকেইটা দিনৰ ট্ৰিপটো যে কৰিলোঁ, কোৱা কেনেকুৱা লাগিল, কি চালা? বহুত ভাল লাগিছে। যিবিলাক ঠাই চাইছোঁ পুৰা নেচাৰেল ঠাই আৰু আমাৰ অসমৰ দৰেই হয়, কিন্তু অলপ যিহেতু আমি দূৰত আছোঁ, বেংগলোৰত আছোঁ। বেংগলোৰৰ পৰা আমি তামিলনাডু গ'লোঁ। তামিলনাডুৰ উটি বুলি এটা ঠাই আছে, তাত আমি গ'লোঁ। তাৰপাছত আমি মহীশাসুৰ বুলি, অসমীয়াত মহীশাসুৰ, ইয়াতে মহীশূৰ বুলি কয়, আমি সেইটো ঠাইও চালোঁ। আৰু চাই আমাৰ বহুত ভাল লাগিছে। আৰু বিভিন্ন ধৰণৰ মানুহ, মানে ধৰক বিভিন্ন ধৰণৰ বুলি ক'বলৈ গ'লে লেংগুৱেজটো আমাৰ অসমীয়া লেংগুৱেজ চবে বুজি নাপায়। তাত আমি যেতিয়া অসমীয়া লেংগুৱেজত কথা পাতোঁ তেতিয়া মানে চবে হাঁহে আমাৰ ফালে চাই। সিহঁতৰ মানে লেংগুৱেজটো আমিও বুজি পোৱা নাই আৰু আমাৰ লেংগুৱেজটো সিহঁতে বুজি নাপায়। কিন্তু যেতিয়া আমি সিহঁতৰ মানুহবিলাকৰ লগত কথা পাতোঁ তেতিয়া আমি হিন্দীত কথা পাতোঁ, কিন্তু কিছুমানে বুজি পায় আৰু কিছুমানে বুজি নাপায়। এইটো ভাল লাগিছে, কিন্তু অসমৰ দূৰত আছোঁ যিহেতু ঘৰলৈকে বহুত মনত পৰিছে। আৰু যিটো খোৱা বস্তু হয়, ভাতেই হওক খাদ্য, সেই খাদ্যটো মানে অলিভ অইল, যে আমি যে অলিভ অইল ইউজ কৰোঁ, অলিভ অইল তেল আৰু নাৰিকল বুলি কয় ইয়াতে, নাৰিকল তেলৰ মানে আঞ্জা একদম মানে খাব নোৱাৰি, ভাল নালাগে। কিন্তু আমি বেচিকেলি খাইছোঁ ৰুটি, তাৰপিছত মই খালোঁ পনীৰ বাটাৰ মছলা। এইটো চবতে এভেইলেবল হয় ইণ্ডিয়াৰ। ফ্ৰাইড ৰাইচ খাইছোঁ। এইবিলাক মানে খাই কিনে এই 5 দিন মানে জীয়াই আছোঁ। আমি ইয়াতে এটাই প্ৰব্লেম পাইছোঁ, ভাত বিচাৰিলে কি কয়? হয়, ভাত বিচাৰিলে কয় মানে ৰঙা ভাত, মানে ইয়াতে বেলেগ ভাত নাপায়, অনলি ৰঙা মছলা দি পূৰা ৰঙা কৰে, তাৰ পাছতহে মানুহক দিয়ে। আৰু ৰাতিপুৱাৰ পৰা পূৰা মানুহবিলাকে 6টা বজাত উঠি পূৰা ৰঙা ভাত খোৱাত লাগি যায়। ভাত কিবা কিবি এইবিলাক খাই, মানে যে লাঞ্চ আৰু ডিনাৰ আৰু ৰাতিপুৱা মৰ্ণিঙত চাহ কফি এইবিলাক নাখায়, মানে ডাইৰেক্ট ভাত, ডাইৰেক্ট ৰেড ভাত। ভাল লাগিছে। সকলোৰেতো এটা মন্তব্য ল'লোঁ। আমাৰ লগত বৰ্তমান আমাৰ যিজন ট্ৰিপ লিডাৰ মিনাজদাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিল আমাৰ ট্ৰিপটো যথেষ্ট মানে ভালেই লাগিল। এতিয়া আমি উভতি আহিছোঁ আমাৰ 8:45
আমাৰ ফ্লাইট আছে। এতিয়া আমি বেংগলোৰ এয়াৰপৰ্টত উপস্থিত হৈছোঁ। আমাৰ এই গোটেই 5 দিনীয়া যিটো ভ্ৰমণ, এই ভ্ৰমণটো সঁচাকৈ একদম সুন্দৰ আৰু আমোদজনক আছে। খুব ভাল লাগিছে। আপোনাৰ কেনেকুৱা মতে আমাৰ টিমটো লৈছে আপোনাৰ আমাৰ টিমটো টিমটো কেনেকুৱা? খুব সুন্দৰ আছিল। আমাৰ একদম সুন্দৰ তোমাৰ 7জনীয়া টিমটো আমাৰ খুবেই সুন্দৰ আছে। গতিকে আমি খুব সুখী, খুব ভাল লাগিছে। তো গাইজ আমি এটা বেংগলোৰ এয়াৰপৰ্টত আছোঁ, আমি ৰখি আছোঁ তাৰমানে ইয়াৰ পৰিৱেশটো আপোনালোকে চাব পাৰে। সুন্দৰকৈ সকলোৱে ৰখি আছে, মই দেখুৱাই আছোঁ আপোনালোকক। সকলো মানুহে ৰখি আছে, কোন কৰিছে আমিতো নাজানো। তো এয়াই আৰু আমি ইয়াতে ৰখি আছোঁ। বৰ্তমান আমাৰ 8:30 বজাত ফ্লাইট আছে, আমি 8:30 বজালৈকে ইয়াতে ৰখি আছোঁ। তো ইয়াতে কিন্তু চাহ একাপৰ দাম 160 টকা। তো সেইকাৰণে ভাবিলোঁ অলপ বাহিৰত ওলাই যাওঁ, তাৰমানে 60-70 টকামান পাই যাম। সেই 60-70 খাবলৈ কাৰণে আমি এতিয়া বাহিৰলৈ গৈ আছোঁ। তো গাইজ আপোনালোকে দেখা পাইছে ইহঁতে মানে পূৰা ফূৰ্তিত আছে আৰু তাৰমানে এতিয়া ঘৰত যাব না, ঘৰত যোৱাৰ কাৰণে ফূৰ্তিতে সকলোৱে আছে। দেখা পাইছে চবেই আছে, বিনাশকা আছে, সকলোকেইজনে আছে, তাৰমানে পূৰা ফূৰ্তি আৰু আজি ঘৰত যাব। আজি বহুত দিনৰ মূৰত, আজি 4-5 দিনৰ মূৰত ঘৰত যাব ন, সেইকাৰণে আজি ফূৰ্তিত আছে আৰু তেখেতলোকে মানে পূৰা ফূৰ্তি কৰি আছে, এনজয় কৰিছে। মানে আমাৰ এটা কথা ভাল লাগিছে, আমাৰ জাৰ্ণিটোত কাৰো হাই কাজিয়া কোনো নহ'ল। সকলোৱে মানে মিলা প্ৰীতিৰে বহুত সুন্দৰকৈ মানে মিলা প্ৰীতি হাঁহি ধেমালি মাজেৰে পাৰ কৰিলোঁ। বহুতৰ মানে কি হয়, এই কিছুমান কাজিয়া হয়, কিবা হয়, কিন্তু আমাৰ জাৰ্ণিটোত কিন্তু কেনেকুৱা ধৰণৰ একো এটা হোৱা নাই। বৰ সুন্দৰকৈ জাৰ্ণিটো চলি গৈছে। আৰু আজি এই যে যিটো আমাৰ আছে ট্ৰেভেলিং, এই ট্ৰেভেলিংটো যদি সঁচাকৈ ভালকৈ চলি যায়, তেতিয়াহ'লে আমাৰ এই জাৰ্ণিটো সঁচাকৈ আমি ছাকচেছফুল বুলি ধৰি ল'ম। কিয়নো এনেকুৱা ধৰণৰ জাৰ্ণি আহিলে বহুত টকা, বহুত ঠাইৰ পৰা বহুত মানুহ আহে। অহাৰ পিছত কিন্তু সকলোৰে মনবিলাক নিমিলে, কিন্তু আমাৰ জাৰ্ণিটোত এইটো ভাল হৈছে যে সকলোৱে এক হৈ গৈছে, এক হৈ কিনে একেলগে কাম কৰিছে, একেলগে ঘূৰা ফুৰা কৰিছে, সকলোৱে বহুত সুন্দৰকৈ আছে। তাৰমানে বহুত সুন্দৰকৈ সকলোৰ কাৰণে বহুত ভাল লাগিছে। বহুত ধুনীয়াকৈ মিলিজুলি মানে একেলগে ঘূৰা ফুৰা কৰিছে, ধুনীয়াকৈ বহুতবাৰ হাই কাজিয়া হোৱা নাই। সেইকাৰণে আমাৰ সঁচাকৈ ভাল লাগিছে। ইয়াৰ কাৰণে ক্ৰেডিটটো দিব লাগিব মিনাজ দাক। মিনাজ দাই এইটো চিলেকশ্যন কৰিছিলে, এই চিলেকশ্যনটো সঁচাকৈ বহুত ভাল কৰিছিলে, বহুত ভদ্ৰ নম্ৰ। মানে আমাৰ এই টিমটোত সঁচাকৈ বহুত ভাল লাগিছে। ময়োতো নতুন হয়, মই এখেতলোকৰ ময়ো চিনি নাপাওঁ, কিন্তু তথাপিও কিন্তু মই ধুনীয়াকৈ মিলি যাব পাৰিছোঁ সিহঁতৰ লগত। সিহঁতে নিজৰ বুলি আঁকোৱালি লৈছে, ময়ো লৈছোঁ, বা ভণ্টি বুলি লৈছোঁ, বা দাদা বুলি লৈছোঁ। সকলোৱে বৰ সুন্দৰকৈ তাৰমানে সঁচাকৈ এই মোমেণ্টটো সঁচাকৈ বহুত ভাল লাগি থাকিব। গাইজ ফাইনেলি এতিয়া আমি লাইনত আৰু এতিয়া ফ্লাইটত যাব ওলাইছোঁ। আমি ইমান দেৰি বহিছিলোঁ, 8:15 হৈছে এতিয়া। আমাৰ 8:45 ফ্লাইট আছে। আমি এতিয়া মানে লাইনত পূৰা খাৰা হৈ আছোঁ। এই লাইনত ফ্লাইট আছে। চ' এতিয়া ফ্লাইটত উঠিম আৰু। চ' গাইজ এই যে দেখা পাইছে আপোনালোকে, বাংগালোৰ এয়াৰপৰ্টত মানে আমি গৈ আছোঁ আৰু বাছত গৈ আছোঁ। বাছত গৈ পেলাই আমি ফ্লাইটত উঠিম। তাৰমানে ভিতৰত এখন বাছ দিয়ে নাই, সেই বাছখনত আমি এতিয়া গৈ আছোঁ। তাৰমানে বৰষুণ দি আছে, বাছখনৰ ভিতৰত বাছখন বৰষুণৰ টোপাল পৰি আছে, সেইকাৰণে ভালকৈ দেখিব পৰা নাই। ফাইনেলি আমি ফ্লাইটত উঠিলোঁ। ফ্লাইটত উঠাৰ পিছত যিহেতু বেছি কথা পাতিবলৈ বা ভিডিঅ' কৰিবলৈ নিদিয়ে, আমি জাষ্ট বহি থাকোঁতে এইখিনি কৰিলোঁ, দেখুৱালোঁ আপোনালোকক। জাষ্ট ফ্লাইটত ফাইনেলি ফ্লাইট চলি আছে এতিয়া। ফ্লাইটৰ ভিতৰৰ পৰা কৰা ভিডিঅ' এইটো মানে ভিতৰৰ পৰা ইমান ধৰণে ৰাতি দেখা পোৱা যায়, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু ফ্লাইটত উঠাৰ পিছত আৰু ভিডিঅ' বনোৱা নহ'ল, ৰাতিও হৈ গ'ল, ফ্লাইটৰ পৰা নামি চিধা ঘৰলৈ অহাৰ চিন্তাৰ কাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।